আপোনালোক যিসকল লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকে কেনেকৈ লিষ্ট চেক কৰিব লাগিব আপোনালোকৰ লিষ্টত নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব অনলাইনত আজি এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ ষ্টেপটো কৰি দেখুৱাম আৰু এই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেতিয়াহে আপোনালোকৰ বাকিখিনি যিখিনি প্ৰচেছ থাকে জিঅ' টেগিং হওক বা অন্য যিখিনি আপোনাৰ প্ৰচেছ হ'ব সেই প্ৰচেছখিনি আপোনালোকে তেতিয়াহে আপোনাৰ ওচৰত তেওঁলোকে কৰিবলৈ আহিব গতিকে লিষ্টত আপোনাৰ প্ৰথমে নাম থাকিব লাগিব বহুতো লোকে আঁচনিখনত আবেদন কৰে কিন্তু তেওঁলোকৰ লিষ্টত নাম আহিলে নে নাই তেওঁলোকে চেক নকৰে গতিকে আজি ভিডিঅ'টোত মই আপোনালোকক কমপ্লিটলি ষ্টেপ বাই ষ্টেপ দেখুৱাম যে কেনেকৈ আপুনি চেক কৰিব লাগিব কি কৰিব লাগিব তাৰ কাৰণে আপোনালোকে ডেছক্ৰিপশ্যনত মই যিটো লিংক দি থোৱা আছে pmayg.nic.in এই লিংকটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এই ৱেবছাইটটোত আহিব অহাৰ পাছত ইয়াত দেখিছে এটা অপশ্যন আৱাজ চফ বুলি ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে ৰিপৰ্ট বুলি এটা অপশ্যন দেখিব এইটো ক্লিক কৰিব ক্লিক কৰাৰ পাছত তললৈ স্ক্ৰল কৰিব এটা অপশ্যন পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াত আপুনি চিম্পলি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ইয়াত আপোনাক এতিয়া কিছুমান বস্তু ফিল কৰিবলৈ ক'ব প্ৰথমে আপুনি ষ্টেটটো চিলেক্ট কৰিব তাৰপৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব তাৰপৰা বাকীখিনি আপোনাৰ যিখিনি পৰে সেইখিনি বস্তু আপুনি এনেকৈ চিলেক্ট কৰি যাব চিলেক্ট কৰাৰ পাছত আপোনাৰ লাষ্টত যিটো চন আছে আপুনি যোনটো চনত আপুনি এপ্লাই কৰিছিলে এতিয়া মই 2024-25 আপোনাক দেখুৱাম 2024-25 আপুনি চিলেক্ট কৰিলে তাৰপৰা এতিয়া আপোনাৰ যিটো কেপচা কোড দিব সেই কেপচা কোডটো আপুনি ইয়াত ফিল কৰিব লাগিব মানে মেথছ এটা দিব মেথছটো সলভ কৰিব তাৰপৰা ইয়াত যিটো আপুনি আপোনাৰ আঁচনিখনৰ নাম দিছে প্ৰথমে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াত আপুনি ক্লিক কৰিব এই ৱেবছাইটটোৰ থ্ৰু দি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আপোনাৰ আৰবান থাকে সেইটো চেক কৰিব নোৱাৰিব খুব সম্ভৱতঃ গতিকে গ্ৰামীণৰ অপশ্যন দি থোৱা আছে আপুনি চাব পাৰে ইয়াত আপুনি চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত আপুনি চিম্পলি ছাবমিট যিটো আপোনাৰ কেপচা কোড দেখিব কেপচা কোড মেথছ আহিব মেথছটো সলভ কৰি আপুনি ছাবমিট অপশ্যনটো ক্লিক কৰি দিব ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ সন্মুখত সম্পূৰ্ণ যিখন লিষ্ট থাকিব লিষ্টখন ওলাই যাব এতিয়া আপুনি চাব পাৰে এই যিখন লিষ্ট মই আপোনালোকক দেখুৱাইছোঁ তেওঁলোকৰ যি ঘৰ চেংচনৰ ডেট হয় আপুনি চাব পাৰে 6/9/2024 গতিকে আপোনালোক যিসকল লোকে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে বৰ্তমান নিজৰ নামসমূহ ইয়াত চেক কৰি চাবই পাৰিব কাৰণ বহুতো লোকে কি হয় আঁচনিখনত এপ্লাই কৰে কিন্তু তেওঁলোকে নামসমূহ চেক নকৰাৰ পিছত কৈ থাকে যে আমি আঁচনি পইচা নাপালোঁ বা আমুক তামুক এনেকৈ কৈ থাকে কিন্তু আপোনালোকে ইয়াতে চেক কৰিব পাৰিবহি আৰু লগতে যিসকলৰ ধৰি লওক ইনস্পেকশ্যন হৈ গ'ল তেওঁলোকৰ সেই প্ৰচেছখিনিও ইয়াত সম্পূৰ্ণৰূপে মানে দেখুৱাই দিয়ে আপোনালোকক মই দেখুৱাইছোঁ আপুনি এইফালে চাব পাৰে ইয়াত আপোনাৰ ইনস্পেকশ্যন অফিচাৰ বুলি ইয়াত থাকিব তাৰপৰা আপোনাৰ যিটো ইনস্পেকশ্যন হয় সেইটো আপোনাৰ কিহৰ থ্ৰু দি হ'ল এইটো ওলাই থাকে এতিয়া যিসকলৰ হৈছে তেওঁলোকে চাব পাৰে বাই মোবাইল এপৰ থ্ৰু দি আপোনালোকে ইনস্পেকশ্যনৰ ফটো লৈ জিঅ' টেগিং এইখিনি কাম কৰে গতিকে আপোনালোকে এনেকৈ আপুনি চেক কৰিবই লাগিব আপোনাৰ লিষ্টত নাম আছে নে নাই লিষ্টত নাম থাকিলে আপুনি PM আৱাসৰ যিখিনি বাকীখিনি প্ৰচেছৰ কাম সেইখিনি আপোনালোকৰ ঘৰলৈ কৰিবলৈ আহিব গতিকে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত যদি অনলাইন আবেদন কৰিব বিচাৰে গ্ৰামীণৰ কাৰণে আবেদন কৰিব নোৱাৰে তাৰ কাৰণে আপুনি পঞ্চায়তত যাব লাগিব তাত আপুনি প্ৰয়োজনীয় নথিপত্ৰ দি বা তেওঁলোকৰ থ্ৰু দি আপোনালোকে আবেদন কৰিব লাগিব আবেদন কৰাৰ পাছত আপোনালোকৰ লিষ্টত নাম আহিব লিষ্টত নাম অহাৰ পিছত আপোনাৰ জিঅ' টেগিং হ'ব তাৰপৰা আপোনাৰ যিটো পইচা আছে সেই পইচাটো তেওঁলোকে কিস্তি হিচাপত দিব লগতে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা যি নতুন আবেদন অতি সোনকালে হ'বলৈ গৈ আছে আৰু এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত তেওঁলোকে কৈছে যে আপোনালোকে ঘৰটোৰ লগতে পাব আপোনাৰ এটা লেট্ৰিনৰ সুবিধা মানে এটা আপুনি শৌচালয় পাব আৰু লগতে আপোনালোকে বিদ্যুতৰ সুবিধাও পাব গেছৰ সুবিধাও আপোনালোকে একেলগে দিব বুলি কৈছে কিমানটো ফলপ্ৰসূ হয় সেইটো বিষয়ে নাজানো কিন্তু তেওঁলোকে যিখিনি ধৰি লওক এডভাৰটাইজ দিছিলে সেই এডভাৰটাইজত বা নিউজ আৰ্টিকলসমূহত সেইটো বিষয়ে উল্লেখ আছিলে যে আপোনালোকে ঘৰৰ লগতে বাকীখিনিও এতিয়া সুবিধা লাভ কৰিব বুলি কৈছে গতিকে এনেকৈ আপুনি আহি মেলি এই ৱেবছাইটটোত চেক কৰিবই পাৰিব গতিকে আপুনি যদি ঘৰৰ কাৰণে এপ্লাই কৰিছিলে কোন চনত এপ্লাই কৰিছিলে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ মহকুমা আৰু মানে আপোনাৰ ডিষ্ট্ৰিক্ট দিব তাৰপৰা আপোনাৰ পঞ্চায়ত সকলোবিলাক বস্তু ধুনীয়াকৈ দি আপুনি নিজে ইয়াতে আহি আপুনি সম্পূৰ্ণ প্ৰচেছটো চেক কৰিবহি পাৰিব গতিকে ভিডিঅ'ত যদি চাই আপোনাৰ ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত এপ্লাই কৰিলে নে নাই কৰা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ